শ্ৰদ্ধা ছাৰ বাইদেউসকল, আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল নলিনীকান্ত ডেকালৈ স্বাগতম জনাইছোঁ। ছাৰ বাইদেউসকল, হাইস্কুলৰ শিক্ষকসকলৰ কাৰণে ছাৰ বাইদেউসকলৰ কাৰণে এটি খবৰ আছে। ভিডিঅ'টোৰ জৰিয়তে সেই কথাখিনি ক'বৰ কাৰণে চেষ্টা কৰিম। বিশেষকৈ হাইস্কুল আৰু হায়াৰ ছেকেণ্ডাৰী অৰ্থাৎ যিবিলাকত কি আছে আমাৰ মেট্ৰিক দিবলগীয়া কেণ্ডিডেট আছে, সেই বিদ্যালয়ৰ ছাৰ বাইদেউসকলৰ কাৰণে ভিডিঅ'টো জৰুৰী হ'ব। আমি সকলোৱে জানো আমাৰ 6টা সাবজেক্টৰ পৰীক্ষা হয়। মেট্ৰিকত 6টা সাবজেক্টৰ পৰীক্ষা হয়। এই 6টা সাবজেক্টৰ ভিতৰত 5টা কমন সাবজেক্ট, এটা ইলেক্টিভ সাবজেক্ট। ইলেক্টিভ সাবজেক্টটো কোনোবাই জিওগ্ৰাফি লয়, কোনোবাই এডভান্স ম্যাথমেটিক্স লয়, কোনোবাই বেলেগ বেলেগ কেনেকুৱা ধৰণে লয়। এতিয়া আমাৰ মেট্ৰিকৰ এই সাবজেক্ট কেইটাৰ ভিতৰত 4টা সাবজেক্টত ইন্টাৰনেল এসেসমেন্টৰ ব্যৱস্থা আছে। এই সাবজেক্ট কেইটা হৈছে সোশিয়েল, সমাজ বিজ্ঞান, এছামিজ, অসমীয়া, ম্যাথমেটিক্স, গণিত, ইংলিছ আৰু লগতে জিওগ্ৰাফি, এডভান্স ম্যাথমেটিক্স আৰু কম্পিউটাৰ ক্ষেত্ৰত হলে কম্পিউটাৰ এক্সট্ৰাকে প্ৰেক্টিকেল হয়। এতিয়া যিবিলাক সাবজেক্টৰ যিকেইটা সাবজেক্টৰ ইন্টাৰনেল এসেসমেন্টৰ কাৰণে ব্যৱস্থা আছে, সেই সাবজেক্ট কেইটাৰ ভিতৰত ইংৰাজী সাবজেক্টৰ ইন্টাৰনেল এসেসমেন্টৰ কাৰণে পৰীক্ষা ইতিমধ্যে হৈ গৈছে স্পোকেন ইংলিছৰ জৰিয়তে। আজিৰ পৰা 3 মাহ মান আগতে হৈ গৈছে। এতিয়া বাকি থকা সাবজেক্ট কেইটাৰ ইন্টাৰনেল এসেসমেন্টৰ মাৰ্ক দিবৰ বাবে সেৱা তৰফৰ পৰা অফিচিয়েল লেটাৰ প্ৰকাশ কৰা হৈছে। অৰ্থাৎ সেই লেটাৰখনত কোৱা হৈছে ডিসেম্বৰ মাহৰ 31 তাৰিখৰ আগত যিবিলাক সাবজেক্টত ইন্টাৰনেল এসেসমেন্টৰ প্ৰয়োজন হয়, সেই ইন্টাৰনেল এসেসমেন্টৰ প্ৰয়োজন হোৱা সাবজেক্ট কেইটাৰ ইন্টাৰনেল এসেসমেন্টৰ মাৰ্কসমূহ কি কৰিব লাগিব, সেৱাৰ নিৰ্দিষ্ট পৰ্টেলত এন্ট্ৰি কৰিব লাগিব। গতিকে ছাৰ বাইদেউসকল, ভিডিঅ'টোৰ জৰিয়তে এই কথাখিনি ক'লো। আপোনালোকে আপোনালোকৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ ইন্টাৰনেল এসেসমেন্টৰ মাৰ্কসমূহ যিমান পাৰে সিমান সোনকালে এন্ট্ৰি কৰিবৰ কাৰণে চেষ্টা কৰক। ধন্যবাদ।